আপুনি জানেনে চৰকাচাৰ্য, পাণিনি, পতঞ্জলি এই তিনিওটা অৱতাৰৰ মূলতঃ একেজনেই। কথিত আছে যে এটা সময়ত অখণ্ড ৰূপত কেৱল মাত্ৰ পৰমাত্মাৰ অস্তিত্ব আছিল। পৰমাত্মাৰ বাহিৰে একোৱেই নাছিল। এবাৰ পৰমাত্মাই বহু হ'বলৈ ইচ্ছা কৰিছিল আৰু সেই ইচ্ছাতেই তেখেতে যোগনিদ্ৰাত শয়নত গুচি গ'ল আৰু যোগবলে যোগমায়াৰ আবিৰ্ভাৱ কৰিলে। যোগমায়াৰ দ্বাৰা সৃষ্টি কৰা ৰচনা আৰু মহামায়াৰ দ্বাৰা সৃষ্টিক আবদ্ধ কৰি ৰাখিলে। সেইকাৰণে পণ্ডিতসকলে পৰমাত্মাকে যোগৰ স্ৰষ্টা বুলি ক'ব বিচাৰে। অনন্তদেৱে সৃষ্টিৰ পাছত মানৱ জাতিক চাবলৈ যেতিয়া পৃথিৱীলৈ আহিছিল তেতিয়া দেখিলে যে মানুহবোৰ ৰোগ যন্ত্ৰণাত ভুগি আছে। তেতিয়া তেখেতে চৰকাচাৰ্য নাম গ্ৰহণ কৰি আয়ুৰ্বেদৰ ৰচনা কৰে। গুপ্তচৰ হিচাপে অহাৰ বাবে চৰক নাম থাকি গ'ল। ইয়াৰ পাছত আকৌ পৃথিৱীলৈ আহি দেখে যে মানুহবোৰে শুদ্ধভাৱে কথা ক'ব নোৱাৰে। তেতিয়া তেওঁ পাণিনিৰ নাম ধাৰণ কৰি ব্যাকৰণ ৰচনা কৰিলে। এই অনন্তদেৱেই আকৌ এবাৰ পৃথিৱীলৈ আহি দেখে যে মানুহবোৰৰ মন শুদ্ধ নহয়। এই মন শুদ্ধিৰ বাবে পতঞ্জলি নাম ধাৰণ কৰি যোগশাস্ত্ৰ ৰচনা কৰে। এই তিনিওটা অৱতাৰ মূলতঃ একেজনেই।